ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। প্ৰশ্ন 2, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পৰ্কে লিখা। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ মূল তিনিটা স্থান মাদ্ৰাজ, বোম্বাই আৰু কলিকতাত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। ইয়াৰ বাবে কোম্পানীয়ে গ্ৰহণ কৰা মূল কৌশল তিনিটা এনেধৰণৰ। 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰ্মা গাঁৱত এটা বাণিজ্য কেন্দ্ৰ মুকলি কৰে। পিছত 1639 খ্ৰীষ্টাব্দত এই কেন্দ্ৰটো মাদ্ৰাজৰ কাষৰীয়া ঠাই এখনলৈ তুলি নিয়া হয়। ইয়াৰ বাবে কোম্পানীয়ে চন্দ্ৰগিৰিৰ ৰজাৰ লগত এখন চুক্তি সম্পন্ন কৰে। 2, 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল। ৰজা চাৰ্লছে 1668 খ্ৰীষ্টাব্দত 50,000 পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ কোম্পানীক হস্তান্তৰ কৰিছিল। তেতিয়াৰ পৰাই বোম্বাই কোম্পানীৰ প্ৰধান কাৰ্যালয়লৈ পৰিণত হৈছিল। 1690 খ্ৰীষ্টাব্দত জব চাৰ্নক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি 1200 টকাৰ খাজনাৰ বিনিময়ত কালিঘাটা, বৰ্তমান কলিকতা, সূতানদী আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীয়ে লাভ কৰি ইয়াৰ এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। তিনিখন ঠাইৰ সমষ্টিয়ে পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল আৰু ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে এই কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। ইয়াত কিছুমান ঠাইৰ নাম পুৰণি ঠাইৰ নাম দিয়া আছে। এইবিলাকৰ নাম এতিয়া তোমালোকে মাদ্ৰাজ পাইছা, বৰ্তমান চেন্নাই, তেনেকৈ কালিঘাটা, কলিকতা, বোম্বাইটো বৰ্তমান মুম্বাই।